গুড মৰ্নিং আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মোৰ ইউটিউব ফেমিলিৰ প্ৰতিজন সদস্যলৈ বহুত দুৰ্গা পূজাৰ মই শুভকামনা যাচিলোঁ। আপোনালোকে ভালকৈ পূজা চাব, ভালকৈ অকণমান ছেফটিকৈ মাস্ক পিন্ধি পূজা চাব। আৰু মই বৰ্তমান এতিয়ালৈকে পূজা চাবলৈ নাই যোৱা, যাম বাৰু। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ এটা বিশেষ দিন। আজি সপ্তমী দিনাখনেই মই এটা ধুনীয়া কাম কৰিব লৈছোঁ। আপোনালোকে গম পাই থাকিব বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মোৰ ভণ্টি দুজনী আহিছে, তাহাঁতক মোৰ ঘৰলৈ মাতিছোঁ। মানে মই আজি চুলি ষ্ট্ৰেইট কৰিম আৰু এটি দুজনী আহি পাই গ'লহি আৰু ময়ো ফাৰ্ষ্ট ক্ৰীমটো লগাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ফাৰ্ষ্ট ক্ৰীমটো লগাই হ'লেই আৰু ইহঁতৰ লগত এতিয়া মই 1 ঘণ্টা অলপমান কথা পাতি থাকিম, কাৰণ 1 ঘণ্টা ক্ৰীমটো লগাই বহি থাকিব লাগিব। আৰু চাই থাকক মোৰ ষ্ট্ৰেইট কৰা আজি কেনেকৈ ষ্ট্ৰেইট কৰে, কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। চাই থাকক ভিডিঅ'টো শেষলৈকে। হে গাইজ, ফাইনেল লুকটো এইটো। এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মোক। আৰু এইফালে তাই কেমেৰা আগত আহিবলৈ অকণমান টান পাইছে। আহা না, অকণমান আহা অকণমান দেখাই দিছোঁ। তাইক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। আৰু তাই বাৰু ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত তাত দি দিম। আৰু কণ্টেক্ট কৰিব তাতে। না তুমি কি ক'বা মোৰ চুলিখিনিৰ বিষয়ে? ভালে লাগিছে আৰু ভাল হ'ল চুলিখিনি, যিহেতু বহুত চাইনিং হৈছে আৰু তেনেকে ভাল লাগে আৰু এনেকে কৰিলে ভাল লাগিব। চুলিখিনি অকণমান ৰাফ হৈছিলে ন? ৰাফ হৈছিলে, অকণমান ৰাফ হৈছিলে, তেনেকে ট্ৰিটমেণ্ট কৰি পেলাই কৰা হৈছে আৰু তেনেকে আৰু ভাল লাগিছে। এতিয়া মোৰ মুখখন অকণমান চেপেটা লাগিব দুদিনলৈকে দুদিনলৈকে। তাৰপিছত স্পা কৰাৰ পাছত আৰু এইটো মোৰ ভাবোঁ এনিভাৰ্চাৰী গিফ্ট হয়। তো এইটোৱে আছিলে মোৰ এনিভাৰ্চাৰী গিফ্ট। আৰু 11 নৱেম্বৰত মোৰ এনিভাৰ্চাৰী আহি আছে, তো এডভান্সকৈ লৈ লৈছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু তাইকো থেংক ইউ দি দিছোঁ। ভাল লাগিলে। ৱেলকাম। কাম বন্ধ কৰি আহি মানে ঘৰত আহি একদম কৰি দিছেহি, তাৰ বাবে থেংক ইউ। আৰু কি খোৱালোঁ আপোনালোককো দেখাব নোৱাৰিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, দেখামগৈ। আজি ঘৰলৈ যাম। আজি হাঁহ পূজা বলি দিছিলে, তো হাঁহ খামগৈ ঘৰত, সেইটোও দেখামগৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে।
হে গাইজ এতিয়া ওলালোঁ ঘাই ঘৰলৈ কাৰণ আজি হাঁহ দিছিলে আমাৰ আজি সপ্তমীৰ দিনাখন হাঁহ বলি দিয়ে আৰু তাৰে প্ৰসাদ হিচাপে আমি এতিয়া ঘাই ঘৰত খামগৈ আৰু মা দেউতা নাই আমাৰ ঘৰ পৰিয়ালটোৱে আৰু আপাহঁতৰ ঘৰ দাদা আৰু দুগৰাকী বৌ আহিব ভাত খাবলৈ আমি ইনভাইট কৰিছোঁ আৰু তালৈ যাম আৰু আজি ষ্ট্ৰেট কৰি ল'লোঁ আৰু কৰি মেলি এতিয়া যাবলৈ ওলাইছোঁ ঘাই ঘৰলৈ আপোনালোকক দেখাই থাকিম বিশেষ তেনেকৈ একো আয়োজন কৰা নাই হা হা অঁ হেৰি আৰু আমাৰ আপাহঁতৰ মানে এজন দাদা ডাঙৰ দাদা গুৱাহাটীত থাকে তেওঁ আহিছে ঘৰলৈ আৰু তেওঁলোকৰ ফেমিলিটোও যাব বিশেষ তেনেকৈ একো আয়োজন কৰা নাই কি আয়োজন কৰিছে এতিয়া গৈহে গম পাম আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব যে মোৰ চুলি ষ্ট্ৰেইট কৰাৰ কাৰণে কেনেকুৱা লাগিছে আৰু তেতিয়াহ'লে আমি তাত গৈ লগ পাম চাই থাকিব ভিডিঅ'টো এইপিনে কোমোৰাৰ লগত হাঁহৰ মাংস দাদাই বনাই ৰেডি কৰি থৈয়ে দিছে আমি অহাৰ আগে আগে আৰু এইপিনে মই বনাই আছোঁ গাহৰি আৰু বিলাহী দি শুকানকৈ ড্ৰাই ফ্ৰাই আৰু এইপিনে মাছ পুৰিছে দাদাই এজনী কি মাছ নাজানো আৰু এইপিনে গাহৰি পুৰি পিনে হটকেছত ভৰাই থৈ দিছে এয়াই আৰু এতিয়া বাজিলে 11টা আৰু মুখত পাণ সোমোৱাই লৈছোঁ মানে বৌহঁতি পাণ লৈ আহিছিলে আৰু আপোনালোকক বৌহঁতক দেখাব নোৱাৰিলোঁ কাৰণ ইমানেই ল'ৰা ছোৱালীখিনিৰ উৎপাতত আমি একো ভিডিঅ' বনাবই নোৱাৰিলোঁ এইপিনে বৌ এতিয়া খাই বৈ হৈছেহে এখন চাফা কৰি আছে আৰু 11টা বাজিলে আমিও ঘৰলৈ যামগৈ আৰু এতিয়া আৰু বেটাও টোপনি ধৰিছে ভিডিঅ'টো দেখাব নোৱাৰিলোৱে আজি কেনেকৈ কি আয়োজন কৰিলোঁ তথাপিও দেখালোঁ আৰু থুলমূলকৈ আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব এনেকৈ দি থাকিম আপোনালোকক ভিডিঅ' চাই থাকিব ভিডিঅ'বোৰ আৰু ছাপোৰ্ট কৰি যাব মৰম দি যাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে এটা লাইক মাৰিব কমেণ্ট কৰিব এয়াই বিচাৰোঁ আপোনালোকৰ পৰা এইকণেই মৰম বিচাৰোঁ আৰু আজি ৰাতি ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম তেতিয়াহ'লে আজিলৈ বিদায় দিছোঁ বাই বাই গুড নাইট এণ্ড টেক কেয়াৰ হেপী দুৰ্গা পূজা